হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভালেই। আজিৰ ব্লগটো বহুত স্পেচিয়েল হ'বলৈ গৈ আছে, কাৰণ আজি আমি যাম নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰলৈ। তেন্তে ব'লক আপোনালোককো লগত লৈ যাওঁ। আচ্ছা গো বাবা পাপা ক'ত যাবা समझ रहे हो आप समझ रहे हो ক'ত যাবা ক'ত যাবা জায়গাটোৰ নাম কি ক'ত যাবা আচ্ছা মুতিব যাব মুতিব নিমুতে থাকিব নলা হা খাই দিবা ভিতৰটা এইটো চোৱাচোন এইটো কি আছে চিমুৱানে सफर कैसा है ये सफर मंजिलों की ना है कोई खबर এয়া আমি চাকি লৈ ল'লোঁ চাকি ল'লোঁ না কি গৰম গৰম কেনে বাপৰে এইটো মন্দিৰ পালোঁ আমি ভৰি কেইখন আছে আপোনালোকে আহিব পাৰে ইয়াতে ভৰি দিয়া যেন লাগিছে কি ৰ'দ আৰু আমি বাহিৰতে চাকি দিলোঁ মানে ভিতৰত বহুত आदिदेव शंकरा हे शिवाय शंकरा तेरे जाप के बिना भोलेनाथ शंकरा चले ये सांस किस तरह हे शिवाय शंकरा मेरा कर्म तो ही जाने क्या बुरा है क्या भला तेरे रास्ते पे मैं तो आँख मूंद के चला तेरे नाम की जोत ने सारा हर लिया तमस मेरा नमो नमो जी शंकरा भोलेनाथ शंकरा जय त्रिलोकनाथ शंभु हे शिवाय शंकरा नमो नमो जी शंकरा भोलेनाथ शंकरा रुद्रदेव हे महेश्वरा ওচৰে ওচৰে কেতিয়া সোমাব আমি গম নাপাওঁ ল'ৰাটো আছে ল'ৰাটো কি মজা মানে বাৰু কেনেকৈ যামে হা চিচি মাইনী মাজত সোমাই আছে ইয়াত হা অ' মাইনী ক্লিক কৰি দিয়া ইয়াতে মানুহ চাওকচোন ৰাইজ ইমান
কিমান মানুহ বাপৰে ভিতৰত ভালকৈ দেখুওৱা নহ'ল মানে কি হেৰি নাছিল বহুত গৰম আৰু যে গৰম ভিৰ মানে এনেকুৱা মানুহ অট'মেটিক লৈ যাই আছে কেনে লাগিল এনে ভাল লাগছে বাৰু দৰ্শন কৰি বহুত থাকে মানে অলপ ডিচিপ্লিন হ'লে ভাল হয় মানে নহয় যাব কেঁচা ঠেলি একদম ভাল লাগছে আৰু তুই আৰু চাওঁ এতিয়া আমি অৱস্থা নহয় দে চিৰা অৱস্থা নহয় আমি ওলালো ফেৰীৰ পৰা মন্দিৰৰ পৰা কি করবি যাবি রাতি বেলা দেরি হবো ঘর পাতে বড়দোয়া করবি যাই কেনে লাগিল বঢ়িয়া গৰম এই সাংঘাতিক দেখিছে না চলা যাই কেনে লাগিল যাইছো কাল ভাল লাগিল এইবাৰ আমি বৰদোৱাত যাম মজা লাগছে এয়া বাইদেউ আমাৰ শুই আছে বৰদোৱা পালোঁ আহি এয়া মেইন গেটখন বনাই আছে নতুনকৈ বৰদোৱা আহি পালোঁ মাত্ৰ ফাৰ্ষ্ট টাইম হৈছোঁ মই ছেকেণ্ড হাতীপুখুৰী নামটো হাতীপুখুৰী চাগে এইটো খেৰপুতি মানে শংকৰদেৱৰ আইতাকৰ নামত বনাইছে সাংস্কৃতিক ৰংগমঞ্চ
যদি কোনোবা হেৰি পিন্ধি আহিব মেখেলা চাদৰ বা পুৰুষ হ'লে হেৰি পিন্ধিব ধুতি ভাত খাব আহিছোঁ এতিয়া কি খাবা আৰু এতিয়া আমি ঘৰলৈ উভতিলোঁ বেছি আৰু ভিডিঅ' কৰা নহ'ল গা চা বেয়া বহুত দূৰ জাৰ্ণি কৰিলোঁ যে শেষত ভিডিঅ'টো চাই ভাল লাগিছে যদি লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ